বসুমতাৰী যুদ্ধলৈ গৈছিল যুদ্ধত বসুমতাৰী মৰিলে ডেড বডি মই আনিছো ভাং খালে ন মানে গোটেই মখাই ৰাছিয়া আৰু ইউক্ৰেইনৰ যুদ্ধখনত ন কি কৈ আছে ইউক্ৰেইন আৰু ৰাছিয়াৰ মাজৰ যুদ্ধখন ভাঙৰ কাৰণে হৈছে নেকি মোৰ মতে পুটিনেও ভাং খাইছে কাঠত টিঙত আৰু ৱালত লগোৱা এজাত পুটিন পায় ঐ চুপ মই যুদ্ধত মৰিলোঁ ছাৰ ছাৰ এই কোভিনৰ দৰ্জাটো খুলি মই আপোনালোকক জনাইছোঁ